ডিকচু গাঁও পঞ্চায়তত উন্নয়নৰ ফুপুলা স্বৰূপ বাঁহৰ দলঙেৰে যাতায়াত চলিছে মামৰা খনিকৰ গাঁৱত নৱগঠিত শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা ডিকচু পঞ্চায়ত অন্তৰ্গত মামৰা খনিকৰ গাঁৱত বাঁহৰ দলঙেৰে চলিছে যাতায়াত জিয়াতো ভুগিছে স্থানীয় ৰাইজে পঞ্চায়ত ৰাজ ব্যৱস্থাই ঢুকি পোৱা নাই মামৰা খনিকৰ গাঁও বাৰিষাৰ ভৰপানীত নামতি নৈৰ ওপৰত বাৰিষাৰ ভৰপানীত নামতি নৈৰ ওপৰত থকা দলংখন ডুব যোৱাৰ লগে লগে যাতায়াত দুৰ্ভোগ ভুগিছে ৰাইজে স্থানীয় ৰাইজে শিৱসাগৰ বিধানসভা সমষ্টি নৱনিৰ্বাচিত বিধায়ক অখিল গগৈক এই সমস্যা সমাধানৰ বাবে ৰাইজে নিবেদন জনাই আহিছে যদিও আজি পৰ্যন্ত আশ্বাসতে সীমাবদ্ধ হৈ আহিছে বিগত সময়ত এই বাঁহৰ দলঙৰ পৰা পৰি এজন লোকৰ মৃত্যু হৈছিল তথাপি এখন স্থায়ী দলং নিৰ্মাণ নহল আজিলৈকে স্থানীয় ৰাইজে এই সন্দৰ্ভত বিধায়ক অখিল গগৈৰ পৰা সহযোগিতা কামনা কৰিছে নিউজ টেক্স ৰিপৰ্ট বিগ নিউজ মামৰা খনিকৰ গাঁৱৰ এখন LP স্কুলৰ ওচৰতে আছে এখন নদী নামতি নদী ওপৰত বাঁহৰ দলং জৰাজীৰ্ণ অৱস্থাত আছে ইয়াতে এবাৰ এজন মানুহ মৰিছে পৰি পিনি কিন্তু দলংখনৰ চৰকাৰে কোনো এতিয়ালৈকে গাইডলাইন লোৱা নাই আহিছে আৰু ঢেৰ গৈছেও তেনেকৈ এতিয়ালৈকে কি হৈছে কি মেলিছে আমি একো গম পোৱা নাই দলংখনৰ স্কুলৰ ল'ৰা ছোৱালী বহুত অসুবিধা স্কুলৰ ল'ৰা ছোৱালীয়ে এইপিনে প্ৰায় 10-15টামান ল'ৰা ছোৱালী আউটডাউন কৰে বাঁহৰ দলং মাক বাপেকেইটা সদায় থৈ যাবই লাগে দিবই লাগে এনেকুৱা ধৰণৰ অৱস্থা আছে আৰু এইফালে প্ৰায় খেতি বাতিও আছে মানুহৰ খেতি বাতি কৰা মেলা মানুহৰ অহা যোৱা কৰা অকণমান দিগদাৰ এটা হয় ৰাইজে বাঁহৰ দলং বনায় আকৌ এবছৰতে ভাগিয়ে থাকে তেনেকুৱা ধৰণৰ অৱস্থা হয় এইটো চৰকাৰ ঢেৰ গৈছে আহিছে কিন্তু উন্নয়নৰ নামতে দলংখন আমাৰ গাঁৱৰ মাজত এনেকুৱা জৰাজীৰ্ণ অৱস্থা হৈ আছে উন্নয়নটো কি হৈছে আমি এতিয়ালৈকে গমেই পোৱা নাই বিভিন্ন ৰকমৰ অসুবিধা হয় মুঠতে মানুহ অহা যোৱা কৰিবলৈ দিগদাৰ হয় টৰ্চ মাৰি মাৰি আগবঢ়াই থ'বইলগীয়া হয় কোনোবাই স্কুটি এখন লৈ আহিলে পাৰ কৰাই দিবলগীয়া হয় গাঁৱৰ ৰাইজ ক'ৰবাত এই ওচৰৰ পাজৰে খা খবৰ ল'বলৈ আহিলেও মুঠতে স্কুটি লৈ কোনোবা ছোৱালী এজনী আহিলে সি পাৰতে থৈ পিনি বগাই যাবলগীয়া অৱস্থা হয় এইখন দলং কিন্তু দলঙৰ কাৰণে 2-3বাৰমান দেখুওৱা হৈছিলে আহিছিলে হ'ব বাৰু বুলি কৈছিলে এতিয়ালৈকে কি হয় আৰু নাজানোচোন হ'বগৈনে নহয়গৈনে আৰু কণ্ট্ৰেক্টাৰো ঢেৰ ফটো মাৰি নিছে মেলিছে গৈছে আহিছে আকৌ ভৰ বাৰিষাই পায়হি তেনেকৈ আহিন কাতিমি আহে ভৰ বাৰিষা পায়হি আকৌ নামতি নৈ দলংখন অতি জৰাজীৰ্ণ আৰু আমি বহু বিষয়াক আমি জনালোঁ যে আমাৰ দলংখন দিয়ক তেওঁলোকে এতিয়ালৈকে কোনো আমাক সা সুবিধা কৰি দিয়া নাই এইটো যুগত ধৰি লওক এনেকুৱা দলঙৰ ওপৰেদি আমাৰ ইয়াত কিছু সংখ্যক বাগান খেতি মাটি আৰু স্কুললৈ যোৱা ল'ৰা ছোৱালী আছে তথাপিতো ইয়াত এইখন দলঙতে পৰি মানুহো মৰিছে আজিলৈকে চৰকাৰক আমি বহুত আবেদন পত্ৰ কৰিলোঁ পঞ্চায়ততো জনালোঁ কিন্তু জোখ মাখ কৰি দেখুৱাই এতিয়ালৈকে আমাক কোনো সা সুবিধা কৰি দিয়া নাই চৰকাৰে আৰু অখিল গগৈ আহি চাইছিলেহি তেওঁ পাছৰ পৰ্যায়ত কিবা এটা কৰিম বুলি কৈছিলে এতিয়ালৈকে কিন্তু তেওঁ একো আমাক সমাধান দিয়াহি নাই আৰু চৰকাৰেও আমাক এইখন দলং এইবাৰ কিবা এটি উপায় কৰি বনাই দিব বুলি আমি আশা ৰাখিলোঁ